নমস্কাৰ নিউজ অসম বাৰ্তা ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক এই মুহূৰ্তত স্বাগতম জনাইছোঁ। লাখ লাখ মহিলাৰ মুখ্যমন্ত্ৰী উপহাৰ। ফেব্ৰুৱাৰী মাহত সকলো মহিলাই পাব চৰকাৰৰ ফালৰ পৰা ৫,০০০ টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। ফেব্ৰুৱাৰী মাহত পাব অৰুণোদয় আঁচনিৰ ৫,০০০ টকা। কেনেকৈ লাভ কৰিব এই ধন জনাই আছোঁ সবিশেষ। ৩৭ লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ ৪ মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰীক। ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন আচৰণ বিধি বলবৎ হ'লে নাপাব পাৰে অৰুণোদয় ধন। সেইবাবে একেলগে ৪ মাহৰ অৰুণোদয় ধন দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে এক ভাল খবৰ, এক ডাঙৰ খবৰ, কিয়নো ফেব্ৰুৱাৰী মাহত পাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ৫,০০০ টকা। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মাত্ৰ ৩০০ টকাতে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এটা মাত্ৰ কাম কৰিলে আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। ২০ লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰসমূহ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব ২৫০ টকাকৈ ৰাজ সাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব ২৫০ টকাৰ ৰাজ সাহায্য। পলম নকৰি আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰসমূহ আৰু দাখিল কৰক। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ, কিয়নো মাত্ৰ ৩০০ টকাতে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আপোনালোকে যদি এনেকুৱা গুৰুত্বপূৰ্ণ নিউজ পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে সেইটো কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদেৰে নিউজ